অৱশেষত কামৰূপ জিলা পৰিষদৰ কৰ্মচাৰী নিজৰা কলিতাক আটক চাংচাৰী আৰক্ষীৰ। নিজৰা কলিতাই পেঞ্চনাৰ্থীৰ কাম কৰি দিয়াৰ বিনিময়ত লৈছিল ৭০,০০০ টকা। উৎকোচ লোৱা ধনৰ ভিডিঅ' পেঞ্চনাৰ্থীৰ আত্মীয়ই আবদ্ধ কৰিছিল মোবাইল কেমেৰাত। ঘটনা সন্দৰ্ভত আত্মীয় অভিযোগ দাখিল কৰিছিল কামৰূপ জিলা পৰিষদৰ কাৰ্যালয়ত। কামৰূপ জিলা পৰিষদৰ বিষয়া সিদ্ধাৰ্থ গোস্বামীয়ে চাংচাৰী আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। আজি চাংচাৰী আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত নিজৰা কলিতাক বশিষ্ঠৰ লতাকটাৰ নিজ বাসগৃহৰ পৰা আটক কৰে। কথা পাতিলানে মই তোমালোকে মোক বেয়া চেয়া নাপাবা। নাই নাই বেয়া পোৱা নাই আৰু বেয়া চেয়া নাপাবা। মই মায়ে মোক কৈছিলে এটা এমবিলাকত ল'বা মানে আমি ইয়াত দেউতাৰ কামৰ কাৰণে আহিছিলোঁ, পেঞ্চনৰ কামৰ কাৰণে। তাৰপিছত দেউতাৰ কামৰ কৰিছিল বাইদেউ নিজৰা কলিতাই। তেখেতে মানে আমাৰ পৰা বিনিময়ত কাম কৰি দিয়া বিনিময়ত তেখেতে আমাৰ পৰা ৭০,০০০ টকা লৈছিল। ময়ে কৰিছিলোঁ পইচা দি। বাইদেউ মানে মোক ধমকি দিছিল কি যদিও নেক্সট টাইম ৪০,০০০ দিব দিছিল। ৪০,০০০ যদি তোমালোকে নিদিয়া তেতিয়াহ'লে হেৰি কৰি দিম, তোমালোকৰ ফাইল গাইড কৰি দিম, সেইটো কৈছিল বাইদেউ। সেইটো কাৰণে ময়ো ভিডিঅ' কৰিছিলোঁ মনে মনে। কি কৈছে? পইচাটো কাৰ হাতত দিছিলা? নিজৰা কলিতা। তেওঁ কি কাম কৰে জানানে? কেৰাণী হয় তেখেত। বৰ্তমান চাংচাৰী আৰক্ষীয়ে PS কেছ নম্বৰ 129/25U/S 308/2 BNS-R/W Section 7A Prevention of Corruption PC 1988 ধাৰাত গোচৰ ৰুজু কৰি অব্যাহত ৰাখে সোধা পোছা।